হেল্ল' এভৰিৱান, আপোনালোকক সকলোলৈকে মোৰ ব্লগলৈ বহুত স্বাগতম কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মোৰ কাৰণে অৰ্থাৎ আমাৰ কাৰণে এটা খুব স্পেচিয়েল ডে। আজি আমাৰ এনিভাৰ্চেৰী। এতিয়াতো বহুত বেয়া সময় চলি আছে কৰোণাৰ কাৰণে, ক'তো যাব নোৱাৰি। কৰোণাৰ কাৰণে বহুত মানুহ অলৰেডি মৰিছে, ঢুকাইছে। আপোনালোকেও খুব সাৱধানে থাকিব, আৰু ময়ো সেইকাৰণে খুব ডাঙৰ একো নকৰোঁ, এটা সৰু সুৰাকৈ জাষ্ট অকণমান এনেই ওলাই যাম। ঠিক আছে, চাই থাকিব শেষলৈকে ভিডিঅ'টো, ক'ত যাম কি কৰিম। আৰু সৰুকৈ এটা কেক কাটিলোঁ ৰাতি, সেইটো মই দেখাম ভিডিঅ'ত, চাই থাকিব। Keep all your game, highs and lows, highs and lows. It's all the same, highs and lows, highs and lows. Keep all your game, highs and lows, highs and lows. It's all the same, highs. এয়া আমি এতিয়া কেক কাটিম আৰু দেই। Happy এনিভাৰ্চেৰী টু আছ। এয়া 3 বছৰ হ'ল আৰু কটালোঁ আৰু ন, আৰু বহু বছৰ কটাবলৈ আছে। থেংক ইউ। এনেকৈ সৰুকৈ পাতিলোঁ আৰু, যিহেতু কৰোণাৰ ইমান বেয়া সময় আৰু, গতিকে এনেদৰেই আৰু অকণমান আমি সৰুকৈ চেলিব্ৰেশ্যন কৰিলোঁ, নহ'লে মনটো বেয়া লাগে। ঠিক আছে, আশীৰ্বাদ কৰিব আপোনালোকেও, যাতে আমি এনেদৰে বছৰ জনম পাৰ কৰিব পাৰোঁ ভালদৰে। গতিকে সকলোৱে, ডাঙৰসকলে আশীৰ্বাদ কৰিব, সৰুসকলে মৰম দিব। ঠিক আছে বাৰু, থেংক ইউ। এয়া এনিভাৰ্চেৰী বুলি গিফ্ট দিছে। এইটো মই দিছোঁ টি-চাৰ্ট হাজবেণ্ডক, আৰু কুৰ্তা এটা আৰু ঘড়ী এটা দিছে, দেখিলে আপোনালোকে। এইখনে পাটকাই ৰিজৰ্ট হয়। এইখন ডিগবৈৰ ওচৰতে হয়, একেবাৰে ডিগবৈ পাবগৈ নালাগে। মাকুমৰ পৰা 3-4 কিলোমিটাৰ যাব লাগে ভিতৰলৈ। আচলতে ইয়াত বিয়াৰ পাৰ্টি হৈছিলে চাগে, সেইকাৰণে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰি থৈছে। ভালেই হ'ল, মোৰ এনিভাৰ্চেৰীও এনেকুৱা ডেক'ৰেশ্যনতে হৈ গ'ল ন। সেইকাৰণে খুব ধুনীয়া লাগিছে আচলতে। ইয়াত কাৰোবাৰ চাগে বিয়া হৈ গৈছে। এয়া সৰু ল'ৰা ছোৱালী খেলিব পৰাকৈ ধুনীয়াকৈ পাৰ্ক টাইপ আছে। এনেদৰে সোমাব লাগে, এইটো এণ্ট্ৰেঞ্চটো। এনেদৰে সোমাই সেইফালে চুইমিং পুলো আছে, আৰু ভিতৰত বহুত এতিয়া কটেজ চটেজ বনাই আছে, বহুত ধৰণৰ এইবিলাক দেখিবলৈ পাইছে। খুব ধুনীয়া ফুলৰ গাৰ্ডেন, ভাল লাগে কিন্তু আহি, বেয়া নালাগে, ভাল লাগিলে। মই আৰু দেখাম ভিতৰতো বাৰু। এয়া চাৰিওকাষটো এনেদৰে গৈ আগলৈ ৰেষ্টুৰেণ্টখন আছে। এইখনেই হ'ল ৰিজৰ্ট, যিহেতু কাৰোবাৰ বিয়া আছিল সেইকাৰণেহে ইমান ধুনীয়াকৈ সজোৱা আছে। Keep all your game, highs and lows, highs and lows. It's all the same. এয়া আমি এতিয়া খাম আৰু, ৰুটি লৈছোঁ, দাল লৈছোঁ, মাটন লৈছোঁ, চিকেন আৰু পনীৰ লৈছোঁ। আমাৰ এতিয়া শেষ হ'ল আৰু এতিয়া ঘৰলৈ যাওঁ সকলোৱে। এয়াই আছিলে আজি এনিভাৰ্চেৰী। এয়া আমি এতিয়া খাই বৈ অকণমান আহিলোঁ ফূৰ্তি কৰি। এয়াই অকণমানকৈ কৰিলোঁ আৰু, বেছি কৰিব নোৱাৰিলোঁ, যিহেতু কৰোণাৰ ইমান এটা বেয়া সময় চলি আছে সকলোৰে কাৰণে। খুব আচলতে সাৱধানে থকাটো দৰকাৰ। আপোনালোকেও সাৱধানে থাকিব, ময়ো আছোঁ। তো এনেদৰেই আজি শেষ কৰিলোঁ আমাৰ এনিভাৰ্চেৰীটো। আশা কৰোঁ আপোনালোকে ভাল পাইছে চাই, আৰু কমেণ্ট কৰিব, লাইক কৰিব, আৰু পাৰিলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু নতুন ভিডিঅ'ৰ কাৰণে। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।